তোমাক ফাৰ্ষ্ট চেনেল ইমন ব্লগটো আজি তিল পিঠাৰ পৰা আৰম্ভ কৰি দিওঁ মানে মাহঁতে তিল পিঠা বনাইছে তো বলক তিল পিঠা বনোৱা দেখাওঁ আমাৰ পিছফালে বনাইছে মই খাই লওঁ মোৰ মজা আছে মা যদু মানে পুৰা বনাই আছে আৰু মই মনে মনে চুৰ কৰি খাই আছোঁ সেয়া ৰবীন্দ্ৰ খাই কৰিলে ৰবীন্দ্ৰ খাই কৰিলে সেইটো বনাই খাই কৰিলে ৰবীন্দ্ৰ পুৰা বনাই আছে পুৰা বনাই আছে বনি আছে ইয়াতে বনি আছে এইফালেও বনি আছে পেকিং হৈ আছে ইয়াতে পেকিং হ'ব যে পেকিং হৈ গ'ল অলপ দেৰি থ'ব তাৰপিছত এইফালে বনাব দে তো গোটেইখিনি বনোৱাৰ পিছত মই লগ পাই আছোঁ আৰু ভাত খাই মই লগ পাই আছোঁ লৈ লওক টাৱাখনৰ চব ইয়াত বনি হৈ গ'ল যদু বন্ধা আছে এইটো বনি হৈ গ'ল তো মায়ে এতিয়া মানে কালি ব্লগটোত তিল পিঠা বনাইছিলে আজি মাহঁতে কেক বনাইছে এনাই খাব পাই বুলি আমি তাত মায়ে কেক বনাইছে মই আছোঁ এনে আছে পিঠা আছে পিঠাতে নাৰিকল গুচাই আছে এনে মাংস বনাবলৈ পিঁয়াজ আলু গুচাইছে পিঠা নাৰিকল গুচাইছে হাই কৰি দে হাই বাই বাই এনে দেখিলে তো কেকটো অভেনত দিয়া টাইমত লগ পাই আছোঁ তো এয়া মায়ে অভেনত কেকটো ভৰাই দিলে অকণমান লেট হৈ গ'ল মোৰ অহা অভেনত হেৰি হৈ আছে কেকটো বেক হৈ আছে তো বন্ধ কৰি দিওঁ তাৰপিছত কেকটো বনি ওলোৱাৰ পিছত মই লগ পাই আছোঁ আৰু নাৰিকল লাও বনাব তেতিয়া লগ পাম এয়া আমি মাংস খাম কুকুৰা মাংস এনে বনাব দিয়া মাংস এইবোৰ আছে আলু কাটিছে পিঁয়াজ টিপটপকৈ বনাম আৰু বাই বাই এইখিনি নাৰিকলখিনি ভাজি থকা হৈছে পূৰা ভাজি আছে চেনীৰ লগত ভাজি আছে বোলে মা বনাই আছে যেতিয়া লাড়ু মানে লাডু বনাব তেতিয়া লগ পাইছোঁ দেই এয়া মায়ে লাড়ু বনাই আছে নাৰিকলৰ লাড়ু বনাই আছে ইয়াত বনাই আছে আৰু মই ভাত খাই আছোঁ ইয়াত আছে ভাত খাই আছোঁ মই তো ভিডিঅ'টো আজি ইয়াতে সামৰিছোঁ ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বাই বাই